কিহৰ ওপৰত চলি আছে? গানৰ ওপৰত কচোন, কি ক'ব খুজিছা? মই ক'ব খুজিছোঁ কি মানে আমি এটা গান লিখি যোৱা ৰাতি আমাৰ এটা ইনচিডেণ্ট হৈছে। কোনোবা যোৱা ৰাতি আমাৰ ইনচিডেণ্টটো কৈ দিছোঁ কি হৈছে। ই কি কৰিছে? ৰাতি গুঞ্জন শৰ্মাই আমাৰ লগত বহুত ডাঙৰ বেয়া কাম এটা কৰিছে। আমাৰ ফেনখনৰ চুইচটো বন্ধ কৰি থৈ দিছে। ৰুমত আছিলে, ৰাতিটো আমি ফেন নোহোৱাকৈ গোটেই ৰাতি ফেন লগা হৈছে। তই এইটো কাম কিয় কৰিছা? ইয়াতে বেছি ঠাণ্ডা নাই, গৰম নাই, তো মই ভাবিছোঁ কি নেচাৰেল বতাহ লওক নাই ইহঁতে। নিজৰ ফেনটো পুৰা চলি আছে। কৃত্ৰিম বতাহটো এনি টাইম লৈয়ে থাকোঁ আমি গুৱাহাটীত, নেচাৰেল দিলোঁ অলপ। আমাৰ দুটা বস্তু দেখাই আছোঁ। আমাৰ বঢ়িয়া। কি কৰিছা? বহি আছা? নামটো কৈ দিয়া। হা? শুনা নাই মই। আলা? কি নাম তোমাৰ? আলাদিয়া? তোমাৰ নামটো কি? হা? হয় নেকি? কি চিপছ কি খাইছা? চিপছ এইটো কি মেগী? কাটা বেলেগ কিবা পাতে ন? পাতটো নৰ্মেল পাত নহয় নেকি? পাণটো পাণ নহয়, এইটো জালুক। এতিয়া আমাৰ মানে ব্ৰেকফাষ্ট। কি বনাইছে? এইটো কাৰ? বেঙেনা। ভাত, ৰাতিপুৱাৰ ভাতটো এতিয়া খাই ল'ম। বেঙেনা, নেমু, মাংস, অলপ দালি মুখত দি দিম। ব্ৰ', অ'কে, থেংক ইউ। দালি, গৰম ভাত। মই ৰাতিপুৱা ব্ৰেকফাষ্ট ভাতে দিয়া আৰু